কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন তেজপুৰ জিলাৰ তীৰ্থত জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছিল। আমি ধনশিৰি জিলা হৈ সেৱাবাহিনী হৈ ওলাই গৈছিলোঁ। মই মানে যোৱা ভিডিঅ' কৰিবলৈ নহ'ল। তাৰপিছত এয়া প্ৰথম দিনৰ কাৰ্যসূচী। আমি দিনত প্ৰথম দিন ইমান মানুহ নাই অহা। তাৰপিছত এইফালে আমাৰ বাণিজ্যসমূহ বন্ধ হৈ আছে। এতিয়া আমি যিহেতু ৰাতিপুৱা সোনকালে গৈছিলোঁ। ইয়াৰ শিবিৰসমূহ বিভিন্ন জিলা শাখাৰ পৰা অহা ভকত বৈষ্ণৱসকল থকাৰ ব্যৱস্থা আমাৰ শিবিৰবোৰ বহুত সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। আমি মানে চালোঁ আৰু শিবিৰবোৰ সন্ধিয়া সময়ত প্ৰথম দিনাখনি জুবিনদাৰ শ্ৰদ্ধাঞ্জলিৰ ১০ ভকত বৈষ্ণৱে দিহানাম পৰিৱেশন কৰিছিল। মই মানে মাতটো নাই দিয়া, কপিৰাইট লাগি যাবৰ বাবে। ইয়াৰ সন্ধিয়াৰ পৰিৱেশ, ইয়াৰ আমাৰ প্ৰতিনিধি কক্ষলৈ যোৱাৰ ধুনীয়াকৈ সুন্দৰকৈ পৰিৱেশটোৰ বিৰাজ কৰি ৰাখিছে। সুন্দৰ প্ৰদৰ্শন কৰি আমাৰ জুবিনদাৰ চিত্ৰ অঁকা হৈছে বালিৰে। তাৰপিছত এইবাৰ আমি চক্ৰবেহুৰ আমি বিভিন্ন ধৰণৰ প্ৰগ্ৰেম চালোঁ, ভাওনাও চালোঁ আমি। তাৰপিছত ৰাতিপুৱাই হৈ এতিয়া আমাৰ পৰিৱেশ নিশাকৰণ কৰিলোঁ। আমাৰ মানে ধনশিৰি জিলাৰ যাৰ পৰিছিলে। তাৰপিছত ইয়াৰ পৰিৱেশ নিশাকৰণ আমি চাফা কৰি হ'লে ইয়াৰ বেলেগ জিলাৰ কৰি আছিলে। সেই আমাৰ ইয়াৰ ভোজনালয় যোৱা সেৱাবেনীসকলৰ মানে এখন দলং মায়াবেনী উৰণ সেতু, এইখনত এতিয়া আমি ভোজনালয় অহা যোৱা কৰিব লাগে সেৱাবেনীসকল। তাৰপিছত আমি এতিয়া ভোজনালয়ৰ পৰা মানে খাই বৈ আহিছোঁ। আকৌ সন্ধিয়া সময়ত সকলো দিহানাম ইয়াৰ শেষৰ দিন মানে ভিডিঅ'বোৰ অকণমান কৰিছোঁ। ইয়াৰ ভাগৱত ভৱনৰ যি কাৰ্যসূচী আমাৰ সেৱাবাহিনীসকলে মানে এনেকৈ যিটো লাইন পাতি শাৰী পাতি মানে ধুনীয়াকৈ মানৱ শৃংখলতা বজাই ৰাখিছে। আমিও লাইন পাতি আছোঁ আৰু এইফালে বহুতো ভকত বৈষ্ণৱ আহিছে। এইফালে এইফালে উত্তোলন হৈছে, মানে উত্তোলন কৰিছে। এইফালে বাণিজ্যৰ মেলাত একদম বহুত মানুহ আজি শেষৰ দিন যিহেতু আৰু বহুতো মানুহ হৈছে। বিভিন্ন দূৰ দূৰণিৰ পৰা মানুহ আহিছে।